अच्छे से करो। ₹150 देगा। কৈ দেচোন ভালকে কৰ। আমি মানে ককাই কি বাইক ভাইক যে কাৰণে একেই আকৌ দেখিছে চাওঁ ফাঁচি কৰিলে ন জানিবৰ কাৰণে ধান ভৰাইছে দেখিছে মানে পেটটো পৰা হাউলিব পৰা নাই মানে সেইকাৰণে বহি লৈছে এনেকে এই মানে একদম বহি গৈছে ধান ভৰাওঁতে আৰু কেইদিনমান পিছত মই হৈ আছো মানে এতিয়া ওলালে পেটটো তোৰতো বেছিয়ে ঠাণ্ডা লাগিল আৰু 5 টকা এটা চুৰ কৰি পালে হা দেচোন হয় পালে ই মানে পইচাটো চুৰ কৰি ঘূৰাই পালে তাৰপিছত ই যা পা হৰালে তাকে কৈ দিছা মই পইচাটো ঘূৰাই পালং বুলি এইটো এৰি আহিছে মেনেজাৰ আহিছে কিবা এটা কৈ দিয়া ভালকে কৰ বুলি ভিডিঅ' পাব ওচৰতে সেই মানুহ এটাই সেই উবুং আবাং কৰি দিয়ে যে তেতিয়া ভিডিঅ'টো বৰ ভাল লাগে চাবলৈ এতিয়া আৰু গোবৰ কাৰো দৰকাৰ নাই দেই আমাৰ গোহালিত গোবৰ দুচে পৰি হাগে এইটো ঘৰত মানে মানুহ নাথাকে ইয়াত গৰু থাকে এইটো ঘৰত ইয়াতে কোনোবাই মানে এখন যোনে কাপোৰ মেলিব পাৰিলে কাপোৰ মেলে কোনোবাই ধান মেলিবলে ধান মেলে কাৰোবাক গোবৰ লাগিলে গোবৰ নিয়ে ইয়াত মানে মানুহ নাথাকে ইয়াত মেজিও জ্বলিব পাৰে বাই চান্স মই পিছফালে দেখাম দেই ঘৰটো ইয়াত মানুহ নাথাকে এই পিছফালৰ দেখোন আমাৰ বাৰী মানে কিন্তু এইডোখৰ নহয় এই জেউৰা ইপিনে থকা আমাৰ বাৰী এইপিনে ইয়াত ঘৰটোত মানুহ আছিল আজিকালি নাথাকে গুচি গ'ল এই অৱস্থা এনেকুৱা হৈ আছে দৰাবানা হেনো ভয় লগা গোটেই গৰুৰ গোবৰ এনেকুৱা এই নঙলা বনাই আছে নঙলা ৰ'বা আকৌ এইপিনে নঙলা খুটা বনাইছে জোখ লৈছে গাঁও বুলি ক'লে নঙলা জপনা মানে খুটাটো ভাঙি গৈছে এইটো খুটা ভাঙি গ'ল এইটো খুটা এইটো আমাৰ টাইটেন এয়া হৈছে জিমি এয়া আমাৰ মেজি সেইটো আমাৰ গোহালি হৌৱা টকৌ গছৰ তলত আমাৰ গোহালি সেইটো আৰু এয়া আমাৰ মেজি এনেকে চাইড কৰি কিনে জেওৰা বান্ধি থোৱা আছে আৰু এইটো মানুহ নথকা ঘৰটো দেখিছে এইকেইটা দেখিছে কেনে কাজিয়া লাগিছে